নৰসিংহৰ সৈতে আলু চপ বনোৱা। এয়া নৰসিংহ অলপ সৰু মিহি মিহিকৈ কাটি ল'ব লাগিব, পিঁয়াজ মিহি মিহিকৈ কাটি, আলু কিছুমান বইল কৰি এইবোৰ ধুনীয়াকৈ পিটিকি বনাব লাগিব। পিটিকা কৰি ধুনীয়া জোখত হালধি নিমখ দি ভালদৰে পিটিকি ল'ব। এয়া মোৰ সম্পূৰ্ণকৈ পিটিকা হৈ গৈছে। এতিয়া এটা এটাকৈ লাডু বনাব লাগে। এনেকৈ কিছুমান হাতেৰে পিঠাৰ দৰে বনাই ল'ব। আপুনি যদি জলকীয়া খাই ভাল পায়, জলকীয়া ৰেড চিলি দি ল'ব পাৰে, মছলা যদি খাই ভাল পায়। মই এইকেইটা নাই দিয়া, মই সৰু ল'ৰাটোৰ কাৰণে বনাইছিলোঁ। আৰু এটা পাত্ৰত বেচন ভালদৰে মিক্স কৰি ল'ব। ইয়াত সুমুৱাই ডুবাই তেলত ফ্ৰাই কৰিব লাগিব বনোৱা ডোকেইটা। মই এইটো অলৰেডি মোৰ হৈ গৈছে। তেলকণ ভালকৈ গৰম হ'বলৈ দি ইয়াত ডুবুৱাই কেনেকৈ সুন্দৰভাৱে এয়া হৈ গ'ল। মই সৰু ল'ৰাৰ কাৰণে একো মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকে যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে। আৰু যদি চেনেল দেখি ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ বটনটো দবাই দিব।